আজি ঐতিহ্যমণ্ডিত সত্ৰনগৰী নদীদ্বীপ মাজুলীৰ এই ধোৱাচৰা গাঁৱৰ ভোগালীৰ ভোগ জৰাই অনুষ্ঠানলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভিযানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ, লগতে হেঁপাহৰ ভোগালী বিহুৰ ওলগ জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমূহ কৰ্মকৰ্তা বিষয়ববীয়ালৈ মোৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ এখন বিহু পাতিছে এই নদীদ্বীপ মাজুলীৰ ধোৱাচৰা গাঁৱত। গতিকে ৰাইজ উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ যদি হাততালি বজাই দিয়ে ভাল লাগিব। ধন্যবাদ। অৱশ্যে আপোনালোকে মোক সকলোৱে জানে, সকলোৱে চিনি পায় মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়। অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ, আপোনালোকে জানে। আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ। অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই। অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ। আজি আমাৰ এই ধোৱাচৰা গাঁৱৰ বিহুতলীটো দেখিছোঁ, হাজাৰ হাজাৰ ৰাইজে উপচি পৰিছে। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনক এখোজ দিব পাৰোঁ। আৰু আপোনালোকে ইয়াকো জানিব, মই একেবাৰে গাঁৱলীয়া মানুহ। পথাৰত যেতিয়া মই হাল বাই থাকোঁ, কোৰ মাৰি থাকোঁ, তেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য গছলৈ আগবঢ়াওঁ। সৰুৰে পৰা দেশৰ মাটিৰ গুণ থকা গীতবিলাক গাই মই ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেৰে আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ। গীতমান পৰিৱেশন কৰোঁতে ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব। ধন্যবাদ। এইফালে নাচো নাচো কৰি আছে আৰে ফাগুনী পথাৰত আমাৰ এই চিনেমাৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি তেনেকৈ পাৰি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনেও সহ্য কৰিব পৰা নাছিলে, আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ। সেইকাৰণে মই ৰাইজ এটি লিখিবলৈ চেষ্টা কৰিছিলোঁ গান, আৰু সেই গীতটিকে মই গাব বিচাৰিছোঁ। মই জানো আপোনালোকে সকলোৱে ভাল পায় এই চিনেমাৰ গামোচাখন। গতিকে ৰাইজ আজি মাজুলীৰ পৰা আপোনালোকে দেখাই দিয়ক আমি এই চিনেমাৰ গামোচাখন ভাল পাওঁ। গতিকে কোনো জানো ছেকেণ্ডবাৰৰ কাৰণে গছকি তেনেকি ফালি চিৰাচিৰ কৰিব নোৱাৰে। আপোনালোকে প্ৰতিবাদ জনাওক। প্ৰতিবাদ জনাব কেনেকৈ? আপোনালোকৰ মোবাইল এটা আছে, প্ৰত্যেকৰ হাতত এটা এটা মোবাইল আছে। মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় কাৰণে জ্বলাই দিয়ক। আমাৰ সন্মানীয় সাংবাদিকসকল আছে, আমাৰ সন্মানীয় সাংবাদিকসকলে কাইলৈ গোটেই বিশ্বতে দেখাব আমাৰ মাজুলীয়ে এই চিনেমাৰ গামোচাখন কিমান ভাল পায়। ধন্যবাদ। আমাৰ এই লাইটবিলাকো যদি সন্মানীয় লাইটৰ মালবিলাক আছে অকণমান অফ কৰি দিয়ক। এইবিলাকো হাজাৰ হাজাৰ লাইট জ্বলি আছে, আৰু জ্বলিব। হাজাৰ হাজাৰ খিলঞ্জীয়া জাগি আছে, আৰু জাগিব। মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম। আমি দিন কৰ্তব্য বিমূৰত পৰিছিলোঁ ৰাইজ। চিনেমাৰ গামোচাখন যেতিয়া ফালি চিৰাচিৰ কৰিছিলে, আৰু সেইকাৰণে মই লিখিছিলোঁ, আৰু সেইকাৰণে অকণমান এইটো লাইট কাটি দিছে, আৰু সেইকাৰণে মই লিখিছিলোঁ এটি গান।
Oh,